হৰে কৃষ্ণ। আমি অথবা যিকোনো এজন শিষ্যই দিব্য জ্ঞান লাভ কৰিবলৈ হ'লে বৈদিক গ্ৰন্থসমূহৰ আশ্ৰয় গ্ৰহণ কৰাৰ লগতে পৰম্পৰাৰ ধাৰাত থকা এজন প্ৰামাণিক গুৰু, যিজনৰ সৈতে তেওঁৰ এক ব্যক্তিগত সম্পৰ্ক আছে, তেখেতৰ শৰণাগত হৈ তেখেতৰ পৰা সেই জ্ঞান গ্ৰহণ কৰাটো বাঞ্ছনীয়। ব্যৱহাৰিকভাৱে গুৰু শব্দৰ অৰ্থ হৈছে গধুৰ, আৰু যোগ্য আধ্যাত্মিক গুৰুজনা জ্ঞানত গধুৰ বা গম্ভীৰ বা দিব্য জ্ঞানেৰে সমৃদ্ধ হ'ব লাগিব। শাস্ত্ৰত উল্লেখ আছে যে গুৰু হৈছে স্বয়ং ভগৱানৰ প্ৰতিনিধি। গু আখৰৰ অৰ্থ হৈছে অন্ধকাৰ তথা ৰু আখৰৰ অৰ্থ হৈছে অন্ধকাৰ নাশ কৰিবলৈ সক্ষম, অৰ্থাৎ অন্ধকাৰৰূপী অজ্ঞানতাৰ নাশ কৰোতাজনেই হৈছে বাস্তৱিক গুৰু। সংসাৰৰ সকলো দুখৰ মূলতে হৈছে অজ্ঞানতা। গতিকে বাস্তৱিক সুখ লাভ কৰিবলৈ হ'লে এই অজ্ঞানতা নাশ কৰাটো অপৰিহাৰ্য। আৰু এই অজ্ঞানতাৰ ফলত সৃষ্টি হোৱা সমস্ত দুখ, হতাশা, উদ্বিগ্নতাৰ পৰা আমাক মুক্ত কৰা ব্যক্তিজনেই হৈছে গুৰু। ভগৱদ গীতাত অতি সুন্দৰভাৱে এক আদৰ্শ গুৰু তথা শিষ্যৰ সম্পৰ্ক উপস্থাপন কৰা হৈছে। আমাৰ সকলোৰে জ্ঞাত যে বন্ধু-বান্ধৱ তথা আত্মীয় স্বজনৰ বিৰুদ্ধে ৰণভূমিত থিয় হৈ অৰ্জুন যেতিয়া সম্পূৰ্ণৰূপে ভাঙি পৰিছিল, তেতিয়া তেওঁ নিজৰ গুৰু ভগৱান শ্ৰীকৃষ্ণ, যিজনক সমস্ত বেদতে পৰম পুৰুষ, সমস্ত বেদৰ জ্ঞাতা তথা বেদৰ সংকলনকৰ্তা হিচাপে গ্ৰহণ কৰে, তেওঁৰ কাষ চাপিছিল। প্ৰকৃতিৰ নিয়ম অনুসৰি ভৌতিক সংসাৰৰ কাৰ্যকলাপৰ সম্পূৰ্ণ ব্যৱস্থাটোৱেই হৈছে সকলোৰে বাবে বিভ্ৰান্তিৰ উৎস। এই সংসাৰৰ সৃষ্টিয়ে তেনেদৰে কৰা হৈছে যে প্ৰতিটো খোজতে মনুষ্যৰ সন্মুখত বিভ্ৰান্তিৰ সৃষ্টি হয়, আৰু সেয়েহে জীৱনৰ বাস্তৱিক উদ্দেশ্য সফল কৰাৰ বাবে উপযুক্ত পথ প্ৰদৰ্শন কৰিব পৰা এজন সৎ আধ্যাত্মিক গুৰুৰ কাষ চাপিব লাগে। গতিকে আমাৰ ইচ্ছা অবিহনে ঘটা জীৱনৰ ভৌতিক জটিলতাৰ পৰা মুক্ত হ'বলৈ সমস্ত বৈদিক সাহিত্যই আমাক পৰামৰ্শ দিয়ে এজন সৎগুৰুৰ কাষ চাপিবলৈ। যিদৰে বনজুই কোনেও নজ্বলোৱাকৈয়ে বনত কেনেবাকৈ জ্বলি উঠে, ঠিক সেইদৰে এই জড়জগতৰ সৃষ্টিয়েই এনেকুৱা যে আমি এনে বিভ্ৰান্তি তথা সমস্যাবোৰ জীৱনত কোনেও নিবিচাৰাকৈয়ে এইবোৰ স্বয়ংক্ৰিয়ভাৱে দেখা দিয়ে। কোনেও নিবিচাৰে যে জুইৰ সদৃশ এই সমস্যাবোৰ দেখা দিয়ক, কিন্তু তথাপিও এই বনজুই জ্বলি উঠে, আৰু তাৰ পিছত আমি বিমূৰত পৰোঁ, বিভ্ৰান্ত হৈ পৰোঁ। সেয়েহে বৈদিক শাস্ত্ৰবোৰে উপদেশ প্ৰদান কৰে যে জীৱনৰ সমস্যাবোৰ সমাধান কৰিবলৈ হ'লে গুৰু শিষ্য পৰম্পৰা ধাৰাত স্থিত এজন প্ৰামাণিক আধ্যাত্মিক গুৰুৰ কাষ চাপিবই লাগিব। আমি হয়তো কোনোবা উচ্চতম কৰ্তৃপক্ষৰ ওচৰত আমাৰ স্বাধীনচেতিয়া চিন্তাধাৰাক অথবা মনোভাৱক সমৰ্পণ কৰাৰ ধাৰণাটো বৰ এটা পচন্দ নকৰিব পাৰোঁ। আমি আন কাৰোবাৰ মতামতকে ধ্ৰুৱ সত্য বুলি গ্ৰহণ নকৰি নিজৰ বিশ্লেষণ শক্তিৰ ওপৰতে নিৰ্ভৰ কৰাৰ এক প্ৰবল প্ৰৱণতা ৰাখোঁ। কিন্তু আমি ভালদৰে জনা উচিত যে জ্ঞাতে বা অজ্ঞাতে আমাৰ দৈনন্দিন জীৱনত ডাক্তৰ, গাড়ী চালক, পাইলট, সাংবাদিক আৰু ৰাজনীতিবিদৰ কৰ্তৃত্বৰ ওচৰত কিন্তু আমি নিজকে সম্পূৰ্ণৰূপে আত্মসমৰ্পণ কৰোঁ। আধ্যাত্মিক পৰামৰ্শদাতাজন হৈছে এনে এজন ব্যক্তি যিজনে আমাৰ জীৱনক চোৱাৰ দৃষ্টিভংগী আমি ভাবিব নোৱাৰা ধৰণে সলনি কৰি দিয়ে। আমাৰ অজ্ঞান অন্ধকাৰে আৱৰি ৰখা চকু মেলি দিয়ে তেখেতে, আৰু তেখেতেই হৈছে এজন সৎগুৰু। উদাহৰণস্বৰূপে, যিদৰে আমি বিদ্যালয়লৈ যাওঁ শিক্ষকৰ পৰা জ্ঞান আহৰণ কৰাৰ এক উদ্দেশ্য লৈ, আমি শিক্ষকৰ দ্বাৰা পথ প্ৰদৰ্শনৰ বাবে নিৰ্ভৰশীল হৈ থাকোঁ। কিয়? কাৰণ আমি অনুভৱ কৰোঁ আৰু আমি বিশ্বাস কৰোঁ
যে শিক্ষকে আমাক আমাৰ প্ৰয়োজনীয় সঠিক জ্ঞান প্ৰদান কৰিব। আমাৰ জীৱনত শিক্ষকৰ ভূমিকাৰ যথেষ্ট গুৰুত্ব আছে। ঠিক সেইদৰে এজন আধ্যাত্মিক গুৰুৱেও আমাক পৰমেশ্বৰ ভগৱানৰ বিষয়ে জানিবলগীয়া সঠিক জ্ঞান প্ৰদান কৰে। আমি যদি নৃত্য বা সংগীত বা এথলেটিক্স, কাৰাটে বা কুংফু আদি শিকিব বিচাৰোঁ, আমি প্ৰশিক্ষকৰ অধীনত প্ৰশিক্ষণ লওঁ। আনকি ABCD কেইটা শিকিবৰ বাবেও আমি শিক্ষকৰ ওচৰত গৈ বিদ্যা আহৰণ কৰিব লগা হয়। অৰ্থাৎ যিকোনো ক্ষেত্ৰতে জ্ঞান অৰ্জন কৰিবলৈ হ'লেই আমি সেই ক্ষেত্ৰত উন্নত এজন বিশেষজ্ঞৰ অধীনত শিক্ষাৰ্থী হ'বলৈ সন্মত হওঁ। এইদৰে আমি জীৱনৰ প্ৰত্যেকটো স্তৰতে এজন শিক্ষক গ্ৰহণ কৰোঁ। তেনেহ'লে আধ্যাত্মিক জীৱনত এজন গুৰু গ্ৰহণ নকৰিলে কেনেকৈ হ'ব? উদাহৰণস্বৰূপে, যদি আপুনি ডাক্তৰ হ'ব বিচাৰে, তেন্তে আপুনি জানে আপুনি কি পঢ়া শুনা কৰিব লাগে। কোনো অল্পজ্ঞানী লোকে ভাবিব পাৰে যে নাই, কোনো প্ৰয়োজন নাই, কোনো জ্ঞান নোহোৱাকৈয়ে, কোনো অনুশীলন নকৰাকৈয়ে আপুনি ব্ৰেইন চাৰ্জন হ'ব পাৰিব। কিন্তু আমি সেয়া কল্পনা কৰিব পাৰোঁনে বাৰু যে আপোনাৰ মগজুৰ অস্ত্ৰোপচাৰৰ প্ৰয়োজন আৰু তাৰপিছত কৰিবৰ সময়ত অস্ত্ৰোপচাৰকৰ্তাজনে আপোনাক কয়, জানেনে, মই কেতিয়াও কাৰো অধীনত পঢ়া নাই, অনুশীলন কৰা নাই, মই অস্ত্ৰোপচাৰৰ ডিগ্ৰীধাৰী নহয়, অথবা ইয়াৰ কোনো চাৰ্টিফিকেট মোৰ নাই, কিন্তু আপুনি সম্পূৰ্ণভাৱে নিশ্চিত থাকক, মোৰ বিশ্বাস কৰক যে মই খুব সুন্দৰকৈ অপাৰেশ্যনটো কৰিব পাৰিম। আচলতে সেই তেনেধৰণৰ এক প্ৰস্তাৱৰ সৈতে যিজনৰ আচলতে কোনো মগজু নাই, তেনে এজন ব্যক্তিহে একমত হ'ব। সেইবাবে আনকি লৌকিক দৃষ্টিকোণৰ পৰাও আমি দেখিবলৈ পাওঁ যে যিকোনো দায়িত্বশীল কাম কৰিবলৈ হ'লে গভীৰ অধ্যয়ন তথা ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ অনুমোদন কিমান গুৰুত্বপূৰ্ণ। তেন্তে সৰ্বসাধাৰণ মনুষ্যক পৰমেশ্বৰ ভগৱানৰ সৈতে সংযোগ কৰা আটাইতকৈ দায়িত্বপূৰ্ণ কৰ্তব্যৰ ক্ষেত্ৰত কিয় প্ৰযোজ্য নহ'ব? যিহেতু আমাৰ জীৱনৰ সকলো কথা ইয়াৰ ওপৰতে নিৰ্ভৰ কৰে। গতিকে নিশ্চিতভাৱে আমি অতি গভীৰভাৱে এজন গুৰু অথবা বৈষ্ণৱৰ তত্বাৱধানত অধ্যয়ন কৰি অনুশীলন কৰাটো অতি প্ৰয়োজনীয়। তাৰ পিছতহে আমি প্ৰমাণপত্ৰ লাভ কৰিব পাৰোঁ। আৰু অধ্যয়ন কৰি থকা কালত প্ৰমাণপত্ৰ লাভ কৰাৰ প্ৰক্ৰিয়াটোকে দীক্ষা বোলে। সেয়েহে প্ৰথমতে এজন সৎগুৰু অৰ্থাৎ এজন প্ৰামাণিক আধ্যাত্মিক গুৰু, যিজনে প্ৰথমে স্বয়ং বিশুদ্ধ জ্ঞান আহৰণ কৰিছে আৰু সেই জ্ঞান প্ৰদান কৰিব পাৰে, তেনে এজন আধ্যাত্মিক গুৰুৰ লক্ষণসমূহ বুজাটো অতিকৈ প্ৰয়োজনীয়। অৱশ্যে যদিও আমি আধ্যাত্মিক কৰ্তৃত্ব গ্ৰহণ কৰিবই লাগিব, সৎগুৰু গ্ৰহণ কৰিবই লাগিব, ইয়াৰ বাহিৰে কোনো গত্যন্তৰ নাই, তথাপিও কিন্তু আমি উপযুক্ত পৰীক্ষাৰ পিছতহে তেনে এক পদক্ষেপ লোৱা উচিত। অন্যথা আমি অতি সহজে প্ৰতাৰিতও হ'ব পাৰোঁ। সেইবাবে তেনে এজন সৎগুৰুৰ কিছুমান গুৰুত্বপূৰ্ণ অৰ্হতা হৈছে: প্ৰথমতে, সৎগুৰুজন ভগৱানৰ এজন শুদ্ধ ভক্ত হ'ব লাগিব। এজন গুৰু বিবেচনাৰ দ্বাৰা শাস্ত্ৰৰ সিদ্ধান্তক উপলব্ধি কৰা ব্যক্তি হ'ব লাগিব। যিহেতুকে তেখেতে নিজৰ জীৱনত শ্ৰৱণ, অনুভৱ, অনুশীলনৰ দ্বাৰা পৰম সত্যক উপলব্ধি কৰিছে, সেইবাবে তেখেতে পৰমেশ্বৰ ভগৱানৰ সেৱাত দৃঢ় ব্যক্তি হ'ব লাগিব। দ্বিতীয়তে, প্ৰামাণিক গুৰু এজনে পৰম সত্যৰ বিষয়ে গুৰু শিষ্যৰ এক পৰম্পৰাৰ ধাৰাত শ্ৰৱণ কৰা ব্যক্তি হ'ব লাগিব। আৰু এই গুৰু শিষ্য পৰম্পৰা ধাৰা স্বয়ং ঈশ্বৰৰ সৈতে সংযুক্ত হৈ থকা আধ্যাত্মিক গুৰু তথা শিষ্যৰে গঠিত। তৃতীয়তে, গুৰুৱে আধ্যাত্মিক জ্ঞান প্ৰদান কৰে, জড়জাগতিক অথবা সাংসাৰিক জ্ঞান নহয়। জ্ঞানৰো বিভিন্ন প্ৰকাৰ আছে। আমি অৰ্থনৈতিক লাভৰ বাবে জড়জাগতিক, ভৌতিক, সাধাৰণ জ্ঞানৰ প্ৰতি আগ্ৰহী, কিন্তু সেয়া বাস্তৱিক জ্ঞান নহয়। সেই জ্ঞান জীৱিকা উপাৰ্জনৰ বাবে ব্যৱহাৰ কৰা জ্ঞানহে কেৱল।
কোনোবাই হয়তো ইলেক্ট্ৰিচিয়ান হ'বলৈ পঢ়ি বিদ্যুতৰ লাইন মেৰামতি কৰি জীৱিকা উপাৰ্জন কৰিব পাৰে। অৱশ্যে বাস্তৱিক জ্ঞান হৈছে বৈদিক জ্ঞান, য'ত আত্মসাক্ষাৎকাৰ কৰা, ভগৱানক জনা আৰু ভগৱানৰ সৈতে আমাৰ সম্পৰ্ক আৰু তেওঁৰ প্ৰতি আমাৰ কৰ্তব্যৰ বিষয়ে বুজাটো জড়িত হৈ থাকে। চতুৰ্থতে, গুৰুৱে ভগৱত চেতনাৰ জ্ঞান প্ৰদান কৰে, যিটো কোনো এক পাৰ হৈ যোৱা পৰ্যায়ৰ বস্তু নহয়। অৰ্থাৎ ভগৱত চেতনা আমাৰ জীৱনৰ কোনো মনোৰঞ্জন অথবা আৱেগ অথবা আসক্তিলৈ কৰা এক পৰ্যায়ত কৰি এটা সময়ৰ পিছত অতিক্ৰম কৰি থৈ যোৱা স্তৰ নহয়, বৰঞ্চ প্ৰত্যেক জীৱৰ বাবে ই হৈছে অত্যন্ত অপৰিহাৰ্য অংগ, যিহেতু ই হৈছে প্ৰত্যেকটো আত্মাৰে শাশ্বত গতিবিধি। পঞ্চমতে, এজন সৎগুৰুক তেওঁৰ ভগৱত বিজ্ঞানৰ উপলব্ধিৰ দ্বাৰা জনা উচিত। অৰ্থাৎ আমি গুৰু এজনক তেওঁৰ জাতি, ধৰ্ম, বৰ্ণ, ৰাষ্ট্ৰ আদিৰ ওপৰত ভিত্তি কৰি বিচাৰ কৰা উচিত নহয়। ষষ্ঠ, এজন সৎগুৰুক কোনো পৰিমাণৰ ধনেৰে ক্ৰয় কৰিব নোৱাৰি। তেওঁ ধন সম্পত্তি, নাৰী বা অনুগামীৰ লোভী নহয়। সপ্তম, গুৰুৱে শাস্ত্ৰৰ সাৰমৰ্ম জানিব লাগে, কিন্তু তেওঁ সংস্কৃতৰ পণ্ডিত নহ'বও পাৰে। তেওঁ শাস্ত্ৰৰ আধাৰত ধৰ্মৰ সঠিক সিদ্ধান্তবোৰ প্ৰতিষ্ঠা কৰিব পাৰিব লাগিব, কিন্তু তেওঁ বৈদিক মন্ত্ৰসমূহ পাঠ কৰাত খুব পাৰ্গত নহ'বও পাৰে, বা শাস্ত্ৰত উল্লেখ থকা জটিল শব্দবোৰৰ ভিন্ন ভিন্ন অৰ্থ ক'ব পৰা বা বিদ্বান পণ্ডিত নহ'বও পাৰে, কিন্তু সকলো শাস্ত্ৰৰ সাৰমৰ্ম তেওঁ অৱশ্যেই জানিব লাগিব। অষ্টম, এজন সৎগুৰুৱে নিজৰ আদৰ্শৰে প্ৰচাৰ কৰিব লাগিব। তেখেতে কেৱল পৰম সত্যৰ জ্ঞান প্ৰদান কৰাটোৱে যথেষ্ট নহয়, বৰঞ্চ তেখেত এজন আচাৰ্যও হ'ব লাগিব। অৰ্থাৎ আচাৰ্য হৈছে সেইজন ব্যক্তি যি নিজৰ আচৰণৰ অথবা আদৰ্শৰ দ্বাৰা শিষ্যক শিক্ষা প্ৰদান কৰে। নৱম, সৎগুৰুজনৰ ইন্দ্ৰিয় নিয়ন্ত্ৰিত হ'ব লাগিব। যদি কোনো গুৰুৰ ইন্দ্ৰিয় সংযমিত নহয় আৰু তেখেতে শিষ্যসকলক তেওঁলোকৰ ইন্দ্ৰিয় সংযম কৰাৰ শিক্ষা নিদিয়ে, তেন্তে তেখেত অৱশ্যেই কোনো যোগ্য আধ্যাত্মিক গুৰু নহয়। দশম, সৎগুৰু এজন সকলো সাধু গুণেৰে সজ্জিত হয়। সাধুৰ লক্ষণসমূহ হ'ল তেওঁ সহনশীল, দয়ালু আৰু সকলো জীৱৰ প্ৰতি বন্ধুত্বপূৰ্ণ ভাৱসম্পন্ন এজন ব্যক্তি। তেখেতৰ কোনো শত্ৰু নাথাকে, শান্তিপ্ৰিয়, শাস্ত্ৰ মানি চলে আৰু তেখেতৰ সকলো গুণেই মহান। 11, সৎগুৰুজন এনে এজন ব্যক্তি যিজন 24 ঘণ্টাই কৃষ্ণৰ সেৱাত নিয়োজিত হৈ থাকে। যি কাম ভগৱান শ্ৰীকৃষ্ণ আৰু তেওঁৰ সেৱাৰ লগত জড়িত নহয়, সেই তেনে কাম কৰি তেওঁ এক মুহূৰ্তও নষ্ট নকৰে। বৌদ্ধিক মেধাসম্পন্ন হোৱা স্বত্তেও সন্দেহজনক ব্যক্তিগত চৰিত্ৰৰ এজন ব্যক্তি, স্বাৰ্থপৰ তথা ইন্দ্ৰিয় তৃপ্তিৰ প্ৰতি আকৃষ্ট ব্যক্তিজন কেতিয়াও আধ্যাত্মিক গুৰু হ'ব নোৱাৰে। গুৰু শিষ্য পৰম্পৰাধাৰাৰ উৎস হৈছে স্বয়ং পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণ। সেইবাবে স্বয়ং পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণইহে সেই পৰম সত্যৰ জ্ঞান প্ৰদান কৰিবলৈ সক্ষম। আৰু যিহেতু সেই জ্ঞান কোনো ধৰণৰ অপমিশ্ৰণ, ভেজাল নকৰাকৈ বিশুদ্ধভাৱে পৰম্পৰাৰ ধাৰাত নামি আহে, সেইবাবে আমি সেই পৰম জ্ঞান এজন প্ৰামাণিক গুৰুৰ পৰা শ্ৰৱণ কৰি উপলব্ধি কৰি নিজৰ জীৱন সফল কৰিব পাৰোঁ। গতিকে প্ৰত্যেকজন সভ্য নাগৰিকৰে এনে এজন প্ৰামাণিক গুৰু গ্ৰহণ কৰি আধ্যাত্মিক জ্ঞান লাভ কৰি নিজৰ জীৱনটো সফল কৰাটোৱেই হৈছে পৰম কৰ্তব্য। ঠিক যেনেকৈ অন্ধকাৰে আগুৰি থকা এটা আন্ধাৰ কোঠা পোহৰ জ্বলাই দিয়াৰ মাত্ৰকেই আলোকিত হৈ পৰে, ঠিক সেইদৰে আমাৰ অন্ধকাৰৰূপী অজ্ঞানতাও দিব্য জ্ঞানৰ পোহৰে নাশ কৰি পেলায়। আৰু এনে দিব্য জ্ঞান লাভ কৰি আমি বাস্তৱিকতে চিৰন্তন সুখ লাভ কৰিবলৈ সক্ষম হৈ পৰোঁ, যিটো হৈছে প্ৰত্যেক মনুষ্যৰে কাম্য।
ধন্যবাদ। হৰে কৃষ্ণ।